আমি নিৰন্তৰে নৰে So friends, মই এতিয়া স্কুলৰ পৰা আহি পাইছোঁ অলপ সময় আগতে মই আহি পাইছোঁ আৰু এতিয়া পঢ়িছে কীৰ্তন পঢ়িছে এজনী ভণ্টি বায়ে হ'ব। হেল্ল' ফ্ৰেণ্ডছ, আমি এতিয়া যাবলৈ ওলাইছোঁ হলেশ্বৰ মন্দিৰৰ অভিমুখে। আমাৰ চুমকীৰ আজি গোসাঁই সেৱা কৰা হ'ব। তাই যিহেতু এমাহ হৈ গ'ল। এয়া ত্ৰিবেণী, এই অলংকিতা আৰু এয়া আছে খুৰা নৱজ্যোতি মানে বাবু, সেয়া মাক, এয়া জেঠাইক। তেনেহ'লে আমি বলক গৈ থাকোঁ। আমি এতিয়া বাইকতে যাবলৈ হাই গাইজ, আপোনালোক সকলোকে আমাৰ মৰমৰ ইউটিউব চেনেল বেষ্ট ৰিয়েলিটিলৈ স্বাগতম জনাইছোঁ। আজি আমি আহিছোঁ শিৱ মন্দিৰলৈ, কাৰণ মানে আজি মোৰ ভণ্টি আছে আজি আমি আহিছোঁ মানে হলেশ্বৰ মন্দিৰলৈ। অলংকিতাই ক'ব জনা নাই আৰু মানে আজি হৈছে আমাৰ এজনী ভণ্টি হ'ল, মানে আমাৰ মামাৰ মানে আমাৰ অলংকিতাৰ ভনীয়েক এজনী হ'ল আৰু তাই 1 month কমপ্লিট হৈছে কালি। চ' আজি ইয়াত ভৰাই দিবলৈ আহিছে হলেশ্বৰ মন্দিৰত। এইটো বহুত ধুনীয়া মন্দিৰ হয়, ইয়াত আছে। চ' আমি আহিলোঁ যেতিয়া আপোনালোক নালাগে কেনেকৈ থাকোঁ হয় নাই? আৰু আমিও আপোনালোকক ইয়াৰে গোটেই মন্দিৰটো দেখাম আৰু ইয়াৰ গোটেই চৌপাশটো দেখাম। চ' আমাৰ লগত আহক, আপোনালোকেও যাওঁ। এতিয়া ফাৰ্ষ্ট আমি চাকি জ্বলাই লওঁ। বহুত ডাঙৰ হয়, সেইকাৰণে আমি ফাৰ্ষ্ট আপোনালোকক দেখালে মাহঁতে জেগাটো দেখাই দিছোঁ। ইয়াত চাকি জ্বলাইছিলে আৰু এতিয়া ছেকেণ্ডতে গণেশৰ ওচৰত যাব লাগিব। চ' গণেশৰ ওচৰত এতিয়া এইটো মন্দিৰ দেখাইছোঁ। এইটো হৈছে আগত উঠাই দিয়ে একদম অকণমান হ'ব দেই, ধৰি লগে নিকম আহি দেখা
হা বাউমান দি দিয়া তুমি এতিয়া আমি থাৰ্ডত আহিছোঁ মানে ইয়াত মেইন যোনটো বনা হয় সেইটো থাকে তাত জ্বলাইছে চ' আমি ইয়াত আহিছোঁ এতিয়া আমি জ্বলোৱা নাই আৰু মাহঁতে জ্বলাইছে চ' এইখিনি ইয়াত কি কি আছে জ্বলাই নাই তোমাৰ সকলো ডাঙৰ এইটো এটা শিৱ মন্দিৰেই হয় আপোনালোকক লগ পাই আছোঁ आशीर्वाद लेने में पंडित जी से आशीर्वाद So friends, আমি এতিয়া থাৰ্ড মন্দিৰটোৰ পৰা ওলালোঁ দ্বিতীয় মন্দিৰটো So আমি এতিয়া আহিলোঁ থাৰ্ড মন্দিৰলৈ চাই লওঁ এইটো হৈছে বিশ্বকৰ্মা
অঁ টিকলি শুই আছে এডাল এডাল দি আছো যাবি এডাল লওঁ আৰু ঠাণ্ডাটো পালে যে এই চকীটো আছে না তিনডাল আৰু তিনডাল আছে দুডাল আছে দুডাল তুমিয়ে জ্বলাবা মই চাকি জ্বলাম হাই গাইজ চ' এতিয়া আমি ইয়াতে মন্দিৰত এটা বহুত ধুনীয়া বস্তু আছে মানে বিশেষকৈ সৰু পোৱালীৰ কাৰণে এখন পাৰ্ক আছে পাৰ্ক মানে তেনেকুৱা নাই অকল ঝুলা এখন আছে তেনেকুৱাই আৰু মানে তাত অলপ খেলিব পাৰিব আপোনালোকে খেলাব পাৰিব চ' আমি এতিয়া তালৈ যাম ব'লক আমি পাৰ্কখন দেখাওঁ মন্দিৰটোতো আপোনালোকক দেখালোৱে আৰু বহুতখিনি ভাগ আছিলে য'ত অলংকৃতাই ভিডিঅ' কৰিলে কিন্তু কি হ'ল মই নাজানো ইমান ভালকৈ মই যোৱা নাছিলোঁ মই এফালে বাহিৰত আছিলোঁ সিহঁতে গৈছিলে ভিতৰলৈ তাই কি কৰিছে তাই জানিছে আৰু ভালকৈ কৰিছিলে নাই কৰিছিলোঁ আৰু অলপ অলপ ভালকৈ সেয়া হৈছে আৰু তেনে গাইজ বেয়া হ'লে আপোনালোকে বেয়া কমেণ্ট অঁ এনেও নকৰে ন গাইজ বহুত ভাল হয় চ' এতিয়া আমি যাওঁ পাৰ্কখনলৈ ব'লক গাইজ আমাৰ ডিচিজন বদলিলে আমি যাওঁ শিৱ বাবাৰ ওচৰলৈ চ' এই মন্দিৰটো মুখ্য আকৰ্ষণ য'ত আছে এটা ডাঙৰ পুখুৰী আৰু ডাঙৰ পুখুৰীটোৰ মাজত আছে এজন বহুত ডাঙৰকৈ শিৱ বাবাৰ মূৰ্তি চ' আগতে আমি তালৈ পাৰ্কলৈ যোৱাৰ আগত এইটো আপোনালোকক দেখাই লওঁ কাৰণ এইটো বহুত ভাল লাগে চ' আমি এতিয়া উপভোগ কৰিছোঁ আপোনালোককো আমি উপভোগ কৰাওঁ চ' এতিয়া ব'লক আমি যাওঁ গেটৰ পৰা দেখাম ইয়াতে বহুত কাছও আছে আৰু হেৰি হাঁহো আছিলে মাছো আছে এতিয়া হাঁহকেইটা ক'লৈ গ'ল জানো এনেকৈ একপাক ঘূৰি যাব লাগে আৰু সন্ধিয়া হ'লে বহুত ভাল লাগে কাৰণ কি সন্ধিয়া মানে লাইটিংটো লাইট ইয়াত সন্ধিয়া আহে নে নাহে নাজানো বিশেষকৈ ভালকৈ নাজানো কিন্তু এইটো বহুত ধুনীয়া লাগে সেইজনা শিৱ বাবা হয় জানো এই ৰান্ধি তেতিয়াহ'লে আমাৰ হেৰিয়া লাডু চ' এইখন হৈছে গাইজ দলং আৰু ইয়াত বহুত মানুহ আছে আৰু হাঁহবোৰ সেইবোৰ ৰ'ব মই জুম কৰি দিম এইবোৰ দেখিছেনে গাইজ এইটো ৰাজহাঁহ নে নৰ্মেল হাঁহ এইটো ৰাজহাঁহ হয় আৰু সেয়া পাৰতো আছে এয়া পাখি জোকাৰি আছে হাঁহে ক'ত যাবি অঁ ফুৰিব নালাগে দা আহা এই তুমি থাকা চ' গাইজ এইটো এটা দলঙৰ নিচিনা ইয়াত সৰু পোৱালি আহিলেও মানে পৰাৰ ভয় থাকে ন সেইকাৰণে এনেকৈ দি থোৱা আছে এইজন হৈছে শিৱ বাবা भोले बाबा की जय प्रणाम करो भाई
ओ चलो झूले झूलते हैं हाँ ये जब खिचड़ी होगी तब आ जाओ मम्मी इस लाइन से इस वाली इधर खड़े हो जाओ বহুত ডাঙৰ হয় গাইজ এইটো এজনা শিৱ বাবা আৰু এইফালে চাওক এইবোৰ আৰু এই পানীৰ তলত হেয়া ধৰিব পাৰিছেনে বাৰু পকা হয় এখন পানীৰ তলত হয় চ' আমি যাওঁ বলক এতিয়া अब बीच में साइड और ये लाल इन्होंने भी खरीदा है लेकिन नहीं है ये आने दो बच्चे को आने दो चलो निकलने दो इनको निकलने दो साइड दो गाइस अभी ते जाओ पार्क और बहुत মোৰ মামা আৰু এতিয়া আমি যাম পাৰ্কলৈ বহুত অপেক্ষাৰ মূৰত এতিয়া আমি পাৰ্ক যাম কিন্তু কি হৈছে নাজানো বাৰু অঁ ঘাঁহ বন গজি গৈছে দেখোন এতিয়া জানো কি আছেনো এখন দুখন ঝুলা আছে নেকি এইটো গেট হয় মন্দিৰটোৰ মেইন গেট নহয় মানে একদম প্ৰৱেশ আৰু হয় এই পাৰ্কলৈ আমি সোমালো আগতে বন্ধ আছিলে এতিয়া খুলি দিছে বৰ্ডবিলাক কোনে পঢ়ি থাকে আৰু চাফা কৰি থোৱা নাই এখন মানে আমি দৌৰো নহ'লে বেলেগে জিনালে ল'ব চ' গাইজ অলংকৃতা দৌৰিছে বহিলে ময়ো বহিম চ' গাইজ আমি জোলাত আছো এইটো আৰু এতিয়া আমাৰ অলংকৃতাই তাই ভনীয়েকক লৈছে তাই ভয়ে নকৰে পুৰা একদম উঠাই দিয়ে মুখটো শুই আছে চাওঁ তোমাৰ মুখটো আঁতৰাই দিয়া অঁ শুই আছে এইজনী বাই ঘনীয়েক এইফালে এইফালে চোৱা হাই কৈ দে হাই কৈ দিয়া আমাৰ হাই কৈ দিয়া মামি ঐ